জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ জীৱনত এক নতুন আৰু আনন্দময় অধ্যায় আৰম্ভ হ'বলৈ ওলাইছে। হয় বন্ধুসকল, অহা মাহৰ ফেব্ৰুৱাৰীত তেওঁ বিবাহপাশত আবদ্ধ হ'ব। এই খবৰে তেওঁৰ অনুৰাগীসকলৰ মাজত এক উদ্দীপনাৰ সৃষ্টি কৰিছে। আপোনালোকে হয়তো জানিব বিচাৰিছে অভিনেত্ৰীগৰাকীৰ হ'বলগা জীৱন সংগী কোন। হয়, শ্যামন্তিকাৰ হ'বলগা স্বামীৰ নাম মানস বৰুৱা। তেওঁ প্ৰয়াত চিনেমা পৰিচালক মুনীন বৰুৱাৰ পুত্ৰ, এজন সৰল স্বভাৱৰ সুদক্ষ আৰু স্নেহশীল ব্যক্তি, যাৰ সৈতে শ্যামন্তিকাই জীৱন যৌৱন একেলগে পাৰ কৰাৰ সিদ্ধান্ত লৈছে। বৰ্তমান শ্যামন্তিকা আৰু মানস বৰুৱা বিয়াৰ আয়োজনত ব্যস্ত হৈ পৰিছে। দুয়োৰে মাজত থকা আন্তৰিকতাই এই সম্পৰ্কৰ গভীৰতা প্ৰতিফলিত কৰিছে। তেওঁলোকৰ এই সুখৰ খবৰে কেৱল পৰিয়াল বা বন্ধুবৰ্গৰ মাজতে সীমাবদ্ধ নহয়। এই খবৰে শ্যামন্তিকাৰ অনুৰাগীসকলৰ মুখতো এক অতুলনীয় হাঁহি বিলাইছে। এই বিশেষ মুহূৰ্তত অভিনেত্ৰী শ্যামন্তিকা শৰ্মা আৰু মানস বৰুৱাক আগন্তুক দাম্পত্য জীৱনৰ বাবে শুভকামনা জনাইছে সকলোৱে। শেষত আমিও তেওঁলোকৰ এই নতুন যাত্ৰা সদায় সুখ সমৃদ্ধিৰে ভৰপূৰ হওক তাৰে আশা কৰিলো। ধন্যবাদ।